এতিয়া আমি যেটো ক্লাস 5 বুলি কওঁ আসলতে বৰ্তমানৰ ক্লাস 2 টুকহে এতিয়া আমি 5 বুলি জানিম ক্লাস 1 হল নাৰ্সাৰী ক্লাস 2 হল লোৱাৰ কেজি ক্লাস 3 হল আপাৰ কেজি ক্লাস 4 হল ক্লাস 1 আৰু ক্লাস 5 হল ক্লাস 2 এইটো হল প্ৰথম আমি যাক প্ৰাক প্ৰাথমিক বা প্ৰাথমিক প্ৰথম ফাউণ্ডেশ্যন হ'বগৈ এই পাঁচটা ক্লাস তাৰ পিছৰ ব্লকটো আহি পৰিব যে আজি যেটো আমি 3 4 5 বুলি কওঁ সেই শ্ৰেণীকেইটাৰ নতুনকৈ নামাকৰণ হ'ব 6 7 8 অৰ্থাৎ আমাৰ বৰ্তমানৰ 3 4 5 6 7 8 হিচাপে আমি জানিব পাৰিম আৰু 6 7 8 এই তিনিটা বৰ্তমানৰ যেটো ক্লাস এইকেইটাক আমি 9 10 11 12 বুলি আমি জানিম আৰু বৰ্তমানৰ যি 9 ৰ পৰা 12 আছে সেই শ্ৰেণীকেইটাক আমি 13 14 15 12 13 14 15 অৰ্থাৎ টোটেল আমাৰ গোটেইখিনি মিলি 15টা শ্ৰেণীত এতিয়া বিভক্ত হ'ব প্ৰথম খণ্ডটো হল 5টা দ্বিতীয় খণ্ডটো হল 3টা তাৰ পিছৰ খণ্ডটো হল 3টা আৰু শেষৰ খণ্ড 9 10 11 12 মিলি 4টা অৰ্থাৎ আজিৰ দিনত চৰকাৰে প্ৰাক প্ৰাথমিক মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক আমি যি চলাওঁ বৰ্তমান তাক আমি 4টা ভাগত বিভক্ত কৰিব লাগিব প্ৰথম ফাউণ্ডেশ্যন হল তাৰ পৰৱৰ্তী পৰ্যায়ত আজিৰ প্ৰাথমিক হল তাৰ পিছত আমাৰ উচ্চ প্ৰাথমিক হল তাৰ পিছত মাধ্যমিক হল ইয়াতে গোটেইকেইটা পৰ্যায়তে আমাৰ আপ টু ক্লাস 5 লৈকে তাৰ মানে বৰ্তমানৰ ক্লাস 2 লৈকে আৰু নতুন ক্লাস 5 লৈকে মাতৃভাষাতে বিদ্যালয়ৰ পাঠ্যক্ৰম চলাব লাগিব মাতৃভাষা কোৱা হৈছে স্থানীয় ভাষা কোৱা হৈছে গতিকে যোনে যাৰ মাতৃভাষা আছে সেই পৰ্যায়তে আমি আপ টু ক্লাস 2 বা নতুনকৈ ক্লাস 5 লৈকে সকলো ল'ৰা ছোৱালীয়ে বাধ্যতামূলকভাৱে মাতৃভাষা বা আঞ্চলিক ভাষাত পঢ়িব লাগিব এই ক্ষেত্ৰতো আমাৰ এটা নতুন পৰিৱৰ্তন হ'ব যে সকলো ল'ৰা ছোৱালীয়ে মাতৃভাষাত কথা কোৱা আৰু মাতৃভাষাৰ যেটো জ্ঞানৰ যেটো এক আজি ল'ৰা ছোৱালীয়ে কেতিয়াবা আঁতৰি যায় সেই গোটেইখিনিয়ে শিক্ষা জীৱনটোৱে তেওঁলোকে মাতৃভাষা দি আৰম্ভ কৰিব ঠিক সেই ধৰণে ইউনিভাৰ্চিটি ডিগ্ৰী ক্ষেত্ৰতো আমাৰ 4 বছৰীয়া ডিগ্ৰী কোৰ্স কৰা হৈছে কিন্তু ল'ৰা ছোৱালীয়ে যদি মাত্ৰ এটা বছৰ পঢ়ি আঁতৰি যাব খোজে তেওঁ সাৰ্টিফিকেট পাব দুটা বছৰ কৰি যদি আঁতৰি যাব খোজে তেওঁ ডিপ্লোমা পাব তিনিটা বছৰ কৰি যদি আঁতৰি যাব খোজে তেওঁ ডিগ্ৰী পাব আৰু 4টা বছৰ যদি কৰি আঁতৰি যাব খোজে ডিগ্ৰী উইথ ৰিচাৰ্চ পাব কিন্তু এনেকুৱা বাধ্যতামূলক নহয় যে স্নাতক পৰ্যায়ত 4টা শ্ৰেণীয়ে আপুনি পঢ়িব লাগিব মাত্ৰ এটা শ্ৰেণী পঢ়িও আপুনি আঁতৰি যাব পাৰিব আকৌ এটা সময়ত যদি আপুনি ঘূৰি আহিব খোজে ঘূৰিও আহিব পাৰিব অৰ্থাৎ প্ৰথম পৰ্যায়ৰ নম্বৰখিনি তাত বেংক হিচাপে থাকি যাব বিশ্ববিদ্যালয়সমূহে কলেজসমূহক লাহে লাহে এৰি দিব লাগিব প্ৰত্যেকখন কলেজে একোটা স্বায়ত্তশাসিত কলেজলৈ ৰূপান্তৰ হ'ব আজি যেনেকৈ আমাৰ দুই এখন অসমত কলেজ আছে অটোনমাস কলেজ বুলি আমি জানো বাই 2030 সকলো কলেজে অটোনমাস হৈ যাব বিশ্ববিদ্যালয়ে আৰু কলেজবিলাকৰ ওপৰত তেওঁলোকে নিয়ন্ত্ৰণ নাথাকিব কিন্তু এই কলেজবিলাকক নিয়ন্ত্ৰণ কৰাৰ বাবে ৰেগুলেটৰী কমিশনৰ ব্যৱস্থা থাকিব আমাৰ ক্লাস 8 পৰা ভোকেশনাল এডুকেশনক গুৰুত্ব দিয়া হৈছে আৰু ভোকেশনাল সাবজেক্টসমূহ কম্পালসৰিলি ইয়াত ৰাখাৰ ব্যৱস্থা কৰা হৈছে আমাৰ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নেতৃত্বত আমি 40 জনীয়া 40 মেম্বাৰ্স আমি এখন কমিটি গঠন কৰিব খুজিছো যি নিজক কেবাটাও ভাগত বিভক্ত কৰি ল'ব
প্ৰত্যেকটো ভাগকে একোজন ব্যক্তিয়ে শ্বেয়াৰ কৰিব যে প্ৰাক প্ৰাথমিক শিক্ষা কেনেকৈ আমি অসমত ইমপ্লিমেণ্ট কৰিম, অৰ্থাৎ নতুন 5 পুৰণা ক্লাছ 2, তাৰ পিছৰ স্কুলবিলাক কেনেকৈ হ'ব। মাতৃভাষা বুলি কোৱাৰ লগে লগে বড়ো, মিচিং, ৰাভা অকল অসমীয়া হৈ নাথাকিব। মাতৃভাষা বুলি কোৱাৰ লগে লগে ক্লাছ 2লৈকে জনজাতীয় ভাষাবিলাকৰ প্ৰাধান্য আহি যাব। নতুন ক্লাছ 5 পুৰণা ক্লাছ 2 আমি কি ধৰণে শিক্ষকৰ ব্যৱস্থা কৰিম, সেই স্কুলবিলাক কেনেকৈ অংগনবাদী কেন্দ্ৰৰ লগত মাৰ্জিং হ'ব, এই গোটেই ব্যৱস্থা ভকেশ্যনেল শিক্ষাক আমি কেনেকৈ আনিম, কেনেকৈ কলেজবিলাকক অট'নমাছ কলেজলৈকে আনিবৰ কাৰণে আমি 10 বছৰীয়া এটা পৰিৱৰ্তনৰ ব্যৱস্থা কৰিম। এতিয়া ক্লাছ 12লৈকে অৱশ্যে এটা ভাল যে অসমত কৰি অহা বহুত কাম এই শিক্ষানীতিত প্ৰকাশ পাইছে। যেনেকৈ আমি ক্লাছ 12লৈকে টেট কৰি আছোঁ, শিক্ষানীতিয়ে কৈছে যে কৰিব লাগে। অসমত আমি বহুত কাম কৰি আছিলোঁ, কৰিব খোজাখিনিকে বৰ্তমান কৰিব লাগে বুলি কৈছে কাৰণে আমাৰ হয়তো অলপ সহজ হ'ব। কিন্তু আমি আন কথালৈকে অপেক্ষা নকৰি পোনে পোনে আমি 40জনীয়া কমিটি এখন নিৰ্মাণ কৰিছোঁ। আপোনালোকে 2-4 দিনতে তাৰ অধিসূচনা পাব। তেওঁলোকে ছাব গ্ৰুপ হৈ ল'ব, নিজক পৃথক পৃথক গ্ৰুপ কৰি ল'ব আণ্ডাৰ দ্য অভাৰঅল যিটো প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে ছুপাৰভাইজ কৰিব। আৰু আমি বাই জানুৱাৰী আমি ব্লু প্ৰিণ্টখন আনিব খুজিছোঁ যে অসমত আমি কেনেকৈ ৰাষ্ট্ৰীয় শিক্ষানীতিক আমি বলবৎ কৰিম। এটা কথা ঠিক যে 6% GDP ইয়াত ব্যৱহৃত হ'ব, অৰ্থাৎ দেশৰ আৰু ৰাজ্যৰ। অসমত আমি ক্ল'জ টু 6% আমাৰ এডুকেশ্যনেল এক্সপেণ্ডিচাৰ আছে, কিন্তু কেন্দ্ৰত 3% আছে GDP-ৰ। গতিকে 3% GDP বঢ়াৰ লগে লগে শিক্ষাৰ ওপৰত বৰ্তমানে কৰি অহা ব্যয় আৰু বহু গুণ বৃদ্ধি হ'ব ইন টাৰ্মছ অফ বোথ কোৱান্টিটি এণ্ড কোৱালিটি। আৰু প্ৰাক প্ৰাথমিক শিক্ষা অৰ্থাৎ ক্লাছ 5লৈকে মাতৃভাষাতে হ'ব খোজাৰ পৰিপ্ৰেক্ষিতত মই ভাবোঁ যে বহুত যুৱক যুৱতীয়ে এটা নতুনকৈ শিক্ষা বিভাগৰ লগত জড়িত হোৱাৰ এটা সুবিধা পাব। কাৰণ যেতিয়া আপুনি অসমত আজি 25,000 গাঁও আছে, হেলমেট ৱাইজ যদি আমি একোটা প্ৰাক প্ৰাথমিক কেন্দ্ৰও আমি কৰিব যাওঁ, তেতিয়াহ'লে নট লেছ দেন 75,000 আমি নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিব লাগিব। বড়ো গাঁৱত বড়ো, মিচিং গাঁৱত মিচিং, ৰাভা গাঁৱত ৰাভা, এই ধৰণৰ এটা নতুন কাঠামো নিৰ্মাণ কৰিব যাওঁতে মই ভাবোঁ যে বহুত লোকে শিক্ষা বিভাগৰ লগত জড়িত হোৱাৰ এটা সুযোগ লাভ কৰিব। আৰু সেই দিশত আমি আগবাঢ়ি যাব খুজিছোঁ। আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিক অসম চৰকাৰে আনুষ্ঠানিকভাৱে আমি আদৰণি জনাইছোঁ। গ্ৰেজুৱেশ্যন, পষ্ট গ্ৰেজুৱেশ্যন এইবিলাকত বহুত বেছি লিবাৰেল হোৱাৰ কাৰণে যে ফিজিক্স পঢ়ি লগত হিষ্ট্ৰী পঢ়িব পাৰিব, কোনোবাই কেমেষ্ট্ৰি পঢ়ি লগত তেওঁলোকে পলিটিকেল ছায়েন্স পঢ়িব পাৰিব। গতিকে মানুহৰ আজি যি আমি ছায়েন্স আৰ্টছ বুলি ছায়েন্সৰ ল'ৰাজনক ভাৰতৰ সংবিধানৰ কথা সুধিলে একো গম নাপায়, পলিটিকেল ছায়েন্সৰ ল'ৰা এজনক ফিজিক্সৰ কোৱাণ্টামৰ থিয়ৰীৰ ওপৰত তেওঁলোকৰ প্ৰাথমিক ধাৰণাও নাথাকে। এই গোটেই ধাৰণাটো বদলি হৈ এতিয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এটা পূৰ্ণ মানৱ সম্পদলৈ ৰূপান্তৰ হোৱাৰ সুযোগ পাব। গতিকে আমি ৰাজ্য চৰকাৰে এই ৰাষ্ট্ৰীয় শিক্ষানীতিক আদৰণি জনাইছোঁ আৰু সময়ৰ অপব্যয় নকৰাকৈ অহা সপ্তাহৰ পৰাই আমি এই পলিচিটোক ইমপ্লিমেণ্টেশ্যনৰ কামত এই পলিচিটোক ইমপ্লিমেণ্ট কৰাৰ দিশত আমি আগবাঢ়ি যাব খুজিছোঁ। আমি 119খন টি গাৰ্ডেনত আমি হাইস্কুল নিৰ্মাণৰ কাম আৰম্ভ কৰিম আৰু আমি 6-7 মাহত, যিহেতু 1-1.5 কোটি টকাৰে কাম, 6-7 মাহত আমি শেষ কৰি ল'ম। অহা শিক্ষাবৰ্ষত যাতে আমি এডমিশ্যন দিব পাৰোঁ, কাৰণ আপোনালোকে জানে যেতিয়া শিক্ষাবৰ্ষ 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, গতিকে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল 7 মাহত আমি নিৰ্মাণ শেষ কৰিব খুজিছোঁ, যাতে 1 এপ্ৰিলৰ পৰা আমি এই হাইস্কুলবিলাকত আমি শিক্ষক নিযুক্তি আদিৰ প্ৰক্ৰিয়া শেষ কৰি আমি ষ্টুডেণ্টক এডমিশ্যন দিব পাৰোঁ।
এইটো স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে হ'ব যে চাহ বাগিচাত গৈ পেলাই গভৰ্ণমেণ্টে হাইস্কুল স্থাপন কৰা। আৰু আমি এই ড্ৰয়িংবিলাকত এনেকুৱা প্ৰভিজন ৰাখিছোঁ যে 3 বছৰ যেতিয়া হাইস্কুল পঢ়ি শেষ কৰিব একেলগে যাতে হায়াৰ ছেকেণ্ডেৰীও পঢ়িব পাৰে, তাৰ কাৰণে আমি ড্ৰয়িংবিলাকত তাৰো প্ৰভিজন ৰাখি থৈ দিছোঁ, যাতে আমি গোটেইখিনি বাগানৰ মানুহক আমি সম্পূৰ্ণ শিক্ষা ব্যৱস্থাত সামৰি ল'ব পাৰোঁ। 1 ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ বাবে আমি প্ৰাৰম্ভিক চিন্তা চৰ্চা আৰম্ভ কৰিছোঁ। মই প্ৰাৰম্ভিক শব্দটো এইকাৰণে কৈছোঁ যে এই ক্ষেত্ৰত চূড়ান্ত নিৰ্ণয় ভাৰত চৰকাৰে ল'ব, কাৰণ লকডাউনৰ প্ৰথম যিটো ঘোষণা যে ভাৰত চৰকাৰে ক্লিয়াৰ নকৰালৈকে আমি বিশেষ একো কৰিব নোৱাৰোঁ, কিন্তু যিহেতু ভাৰত চৰকাৰে 31 আগষ্টলৈকেহে স্কুল কলেজসমূহ বন্ধ থাকিব বুলি তেওঁলোকে কৈছে, গতিকে আমি 1 ছেপ্টেম্বৰৰ পৰা নিজক মানসিকভাৱে সাজু কৰিব খুজিছোঁ। এইটো কোনো ঘোষণা নহয়, এটা প্ৰাৰম্ভিক চিন্তাৰ চৰ্চা। আমি কেনেকৈ কৰিব খুজিছোঁ আপোনালোকক এটা আভাস দিব খুজিছোঁ। 30 আগষ্টৰ ভিতৰত ৰাজ্য চৰকাৰৰ অধীনত কাম কৰা শিক্ষক, শিক্ষয়িত্ৰী, অধ্যাপক, অধ্যাপিকা সকলোৱে বাধ্যতামূলকভাৱে কৰোণা টেষ্ট কৰিব লাগিব। তেওঁলোক যেতিয়া প্ৰথম দিনা স্কুলত যাব, শিক্ষা আৰু স্বাস্থ্য বিভাগে একেলগে কাম কৰিব। তেওঁলোকৰ প্ৰত্যেকজনৰে কৰোণা টেষ্টৰ ৰিজাল্ট ৱেবছাইটত থাকিব, যাতে গাৰ্জেনসকলে মনত সাহস পাব পাৰে। সেইকাৰণে প্ৰথম দিনাখন স্কুলত যোৱাৰ সময়ত ৰাজ্য চৰকাৰৰ অধীনত কাম কৰা প্ৰত্যেকগৰাকী শিক্ষক, শিক্ষয়িত্ৰী, অধ্যাপক, অধ্যাপিকা, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সকলোৱে কম্পালচৰিলি, মই ৱৰ্ডটো ইউজ কৰিছোঁ, মেণ্ডেটৰিলি তেওঁলোকে কৰোণা টেষ্ট কৰিব লাগিব। নাম্বাৰ 2, ক্লাছ 4লৈকে স্কুল কলেজ বৰ্তমান এই স্কুল খুলিব আমি খোজা নাই। ক্লাছ 4লৈকে কমপ্লিটলি বন্ধ থাকিব ছেপ্টেম্বৰ মাহটো। আপ টু ক্লাছ 4 একো নহ'ব। তেওঁলোক য'ত আছে যেনেকৈ আছে ক্লাছ 4লৈকে আমি আৰম্ভ নকৰোঁ। 5, 6, 7, 8 এই 4টা বৰ্ষ, এই 4টা বৰ্ষৰ শিক্ষকসকলে, প্ৰধান শিক্ষকসকলে গাঁৱৰ খেলপথাৰ বা কোনোবা মানুহৰ যি চোতাল উইদাউট তেওঁলোকক স্কুলত আনিব নোৱাৰিব। 5, 6, 7, 8 এই 4টা শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে স্কুলৰ খেলপথাৰখন হওক বা গাঁৱৰ কোনোবা ডাঙৰ চোতালত হওক, খেলপথাৰত হওক, এওঁলোকে 4টা ক্লাছত বিভক্ত কৰি ল'ব, 4টা স্থানত, আৰু এটা সময়ত 15জন ল'ৰা বা ছোৱালীক তেওঁলোকে শিক্ষাদান কৰিব। আৰু কোনোবা ল'ৰা ছোৱালী যদি নিজৰ স্কুলখনলৈকে নগৈ সেই স্কুলখন অলপ দূৰত গাঁৱৰ এই ব্যৱস্থাটোত অংশগ্ৰহণ কৰিব খোজে, তেওঁলোকেও অংশগ্ৰহণ কৰিব পাৰিব। আৰু এইখিনি আমি চোতালত বুলি এইকাৰণে কৈছোঁ যে স্কুলৰ ভিতৰত সোমোৱাৰ লগে লগে তেওঁলোকৰ গাত ভাইৰাছ বা আন কিবা সোমোৱাৰ সম্ভাৱনা থাকিব পাৰে। সেইকাৰণে মুকলি আকাশৰ তলত তেনেকৈ 4টা ক্লাছত তেওঁলোকে বিভক্ত কৰি ল'ব। আৰু ইয়াতে আমাৰ ৰেগুলাৰ শিক্ষকসকলেও পঢ়াব। কোনোবা ল'ৰা যদি টেট পাছ কৰি আছে তেওঁলোককো ল'ব। গাঁৱৰ যদি কোনোবা উচ্চ শিক্ষিত ল'ৰা আছে যোনে ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে ইণ্টাৰেষ্টেড, স্কুলৰ হেডমাষ্টৰে তেওঁলোককো জড়িত কৰি ল'ব। আৰু এই ধৰণে যিসকলে ভলেণ্টিয়াৰলি কাম কৰিব খুজিব, পৰৱৰ্তী সময়ত আমি তেওঁলোকক এখন প্ৰশংসা পত্ৰ আমি দিম, আৰু হয়তো জীৱনৰ পিছৰ ভাগত তেওঁলোকৰ এইটো কিবা কামত আহিব পাৰে। গতিকে এই 4টা ক্লাছ 4টা অপেন স্পেচত আমি আৰম্ভ কৰিম। 5 আৰু 6 একেলগ নহ'ব, 6 আৰু 7 একেলগ নহ'ব, 7 আৰু 8 একেলগ নহ'ব, 4টা নিজৰ নিজৰ ভাগত তেওঁলোক বিভক্ত হৈ থাকিব।
আৰু ব্যক্তিগত বিদ্যালয়েও গাঁৱৰ এই ব্যৱস্থাটো কৰিব পাৰিব শংকৰদেৱ শিশু নিকেতন জাতীয় বিদ্যালয় এই ব্যৱস্থাটো তেওঁলোকেও কৰিব পাৰিব আৰু তেওঁলোকেও যদি কৰবাত গভৰ্ণমেণ্ট আৰু ব্যক্তিগত স্কুল একেলগ হৈ বোলে আমি দুইটা বিদ্যালয় একেলগ হৈ পঢ়াই দিওঁ তোমাৰো বেছি ষ্টুডেণ্ট নাই মোৰো ষ্টুডেণ্ট নাই সেইটো ওকে আছে তাৰ পিছত আহিলে 9, 10, 11, 12 9 আৰু 11 এই দুটা ক্লাছ স্কুলত হ'ব 1 ছেপ্টেম্বৰৰ পৰা 9 আৰু 11 সপ্তাহত দুদিন এওঁলোক আহিব আৰু স্কুলতে ক্লাছ আৰম্ভ হ'ব স্কুল 6 দিন চলিব সোমবাৰৰ পৰা শনিবাৰলৈকে দুটা দিন এওঁলোকক মাতিব আৰু টিচাৰসকলে এটা ৰুমত 15 জনতকৈ বেছি বহিব নিদিয়ে তেওঁলোকে সেকশন কৰি দিব য'ত যদি 50টা ল'ৰা আছে 3টা সেকশন কৰি দিব যেহেতু মাত্ৰ দুটা ক্লাছে হ'ব 9 আৰু 11 10 আৰু 12 4 দিন হ'ব 4 days যদি সোমবাৰ আৰু শনিবাৰ 9 আৰু 11ক মাতিব 10 আৰু 12ক মঙ্গল বুধ বৃহস্পতি শুক্ৰ মাতিব 4 দিন আৰু 10 আৰু 12কো এনেকে সেকশন কৰি লোৱা হ'ব এটা ৰুমত 15 জনতকৈ নাথাকিব আৰু ডিউৰেশ্যন অনলি 3 hours 9টাত আৰম্ভ কৰিলে 12টাত শেষ কৰি দিব 12টাত ক্লাছ 9টোক পঠাই তাৰ পিছতহে তেওঁলোকে 11ক মাতিব তো 9 আৰু 11 দেখা দেখি হ'ব নোৱাৰে ঠিক তেনেকে 10 আৰু 12ও দেখা দেখি হ'ব নোৱাৰে 9 যদি ৰাতিপুৱা কৰিব 11 পিছবেলা কৰিব 10 যদি বাকি 4 দিন 10 যদি ৰাতিপুৱা কৰিব 12 পিছবেলা কৰিব মই এটা উদাহৰণ স্বৰূপে ধৰি দিছো যে সোম আৰু মঙ্গলবাৰ 9 আৰু 11 9 আগবেলা সোমবাৰেও আগবেলা মঙ্গলবাৰেও আগবেলা 11 সোমবাৰেও পিছবেলা মঙ্গলবাৰেও পিছবেলা 10 বুধ বৃহস্পতি শুক্ৰ শনি 10 আগবেলা কৰিব আৰু বুধ বৃহস্পতি শুক্ৰ শনি 12 পিছবেলা কৰিব কলেজ সমূহতো 3 year ডিগ্ৰী কোৰ্সৰ ফাইনেল সেমিস্টাৰটোৰ ক্লাছ আৰম্ভ হ'ব ফাইনেল সেমিস্টাৰ বুলি যাক আমি কওঁ 3 years ডিগ্ৰী কোৰ্সৰ অনলি ফাইনেল সেমিস্টাৰখিনিয়ে ক্লাছ আৰম্ভ কৰিব ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত আমি একো নিৰ্দেশনা দিয়া নাই হেতু উপাচাৰ্যসকলে নিজে সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে ইউনিভাৰ্চিটি বিলাক যেহেতু অটোনমাস ইনষ্টিটিউট আমি তেওঁলোকক একো নিৰ্দেশ দিব খোজা নাই আৰু এটা আমি এবাৰ কাম কৰিব দিছো আমি কাউন্সিল আৰু সেৱাক আমি কৈছো যে সিলেবাসখন প্ৰাইমেৰী কোনো কথা নেৰা কৰি সিলেবাসখন অলপ সংকুচিত কৰিব কৈছো আমি সিলেবাস ফৰ দা দুটা ধৰণে আছে এটা সিলেবাস সংকুচিত কৰিব পাৰে নহলে পৰীক্ষাত বহুত অপচন দি দিব পাৰে যে পঢ়া সিলেবাসখিনিৰ ভিতৰটো ল'ব পাৰে সো সেৱা আৰু কাউন্সিলক এই দিশটো আমি গৱেষণা কৰি আমাক এখন প্ৰতিবেদন দিব কৈছো যে সিলেবাসখন সংকুচিত কৰিব নে বহুত অপচন দি দিব যাতে ষ্টুডেণ্টে যিকোনো এটা মানে 20 বা 50% অফ দা সিলেবাস পঢ়িলেও যাতে তেওঁলোকে পাৰ হৈ যাব পাৰে